গাইস লাচ্ছি মারবাই লাগবো আর যেটোৱে গৰম আল্টিমেট লেভেল গৰম পড়ছি সব এইবিলাক সব লাচ্ছি মারাত লাগি গেছে একদম আর এটা মজাকে মানে কি আমি আহি গৈছো আপনার গ্লাস স্ট্যান্ডৰ মানে এন্ট্রি ফিজ দিয়া যে লোৱা কৰিছে আপনার 50 रुपीस আপনার বাইকৰ আৰু প্লাস আপনার 4 টকিয়া হোক বা 2 3 টকিয়া হোক 100 रुपीस কে লয় তো দিনেশ পুরা চুলি দিলি ঠিক কৰি আছে কি জি হ'ব জীবন তো ভাই বরবাদ হৈ গেছি বাকি আমি হইছো সকলন্দা আমি লেডিসের কি গিলা না আমি হইছো সকলন্দা নেকি সকলন্দা হয় আমি তো এখন মোরখন পুরা গাড়ি পুরা ফুললি হিট হয়ে গেছে আর ওইফালে মইনা সইনা আর আছে দেই আমি পুরা নাচপা লাগবো হ্যান্ডল গা চা ধোবা লাগবো আমি মজাকে মানে কি পয়সা মানে কি পুরা বাসুল আর মস্তিকে মানে গাড়ি ধরে ধুনিয়াকে ঢোল রব এইফালে এখন ধুই আছো আর এখন বঢ়িয়াকে ধুই কিনে শুকাই দিছো আর এইফালে মজাকে ধুনিয়াকে গা চা ধুই কিনে আপনারা লগ পাই আছো এটা মানে বহুত ঠাস থাক না পানির ও মাই গড কি আল্টিমেট ধার ও কেনে ধারতা এইফালে সব কপিলের অবস্থা চা উফ বাপরে বা এই জুন জুলাই আগস্ট এইকেইদিন মানুহ মাৰি দিব দে গাইজ কেইদিন ভাবছিলো ৰ'দ দে বৰষুণ দিয়া কাৰণে ঠাণ্ডা হ'ব চাকচোন চাক ভল্টেজ চাক ইচ এই ৰ'দত ভাবছিলো অলপ ঘুমম কিন্তু নাই থাকিব নোৱাৰিলো অলপ দেহাটো শীতল পেলাবৰ কাৰণে মই ধুনীয়াকৈ যাওঁ আপোনালোক থাম্বনেইলৰ টাইটেল যিটো গম পাইছে আজি ভিডিঅ'টো কি হ'বলৈ যাই আছে তো ধুনীয়াকৈ ৰাস্তাত আপোনালোক গোটাইখিনি বস্তু কৈ আছো দিয়ক ইয়াৰ পৰা তাড়াতাড়ি যাওঁ নহ'লে অৱস্থা বেয়া হৈ গৈছে গাইজ সিজি গৈছে ভিডিঅ'ত আৰু কলো আহিলে পিন্ধি লৈছো না হাতখন কলো পৰি যাব কিন্তু পিন্ধি লোৱাৰ পিছতহে গম পাইছো কেনে এটা যি লাগছি গাইজ আল্টিমেট গৰম লাগছি দিয়ক বাহিৰত যাই লগ পাই আছো অলৰাইট গাইজ অলৰাইট তো ফাইনেলি আমাৰ ধুনীয়াকৈ ৰাইড ষ্টাৰ্ট হৈ গ'ল সো আমি যাই আছো আপোনালোকেতো হয়তো আমাৰ ওচৰৰ পাজৰৰ মানুহখিনি বা আপোনাৰ প্ৰায় ছ'চিয়েল মিডিয়াত গমেই পাই চাগে গ্ৰাছলেণ্ডৰ নামটো শুনিছে বগামাটি নামটো শুনিছে পিকনিক প্লেচ কিমান ফেমাছ জেগা সো মানে কি উৎপাত গৰমৰ কাৰণে আমি মানে কি ভাবছোঁ যে কি অলপ গ্ৰাছলেণ্ডৰ পৰা হাৱা অলপ খাই আহোঁ ঠাণ্ডা পানীত অলপ স্নান কৰি আহোঁ তো সেইকাৰণে ধুনীয়াকৈ মানে ওলাই গৈছোঁ আৰু প্লাছ মানে কণ্টেণ্টো নোহোৱা হৈছে গাইজ সেইকাৰণে মানে কণ্টেণ্ট নোহোৱা হোৱাৰ কাৰণে মানে ভাবছোঁ যে কি নাই এইটোৱে কৰা ভাল তো ধুনীয়াকৈ মানে উৎপাত গৰমৰ কাৰণে গাঁৱত ধুব লগা হৈছে তো মজাকৈ যাওঁ ফুৰি আহোঁ গা চা ধুই আহোঁ অলপ ঠাণ্ডা হাৱা চাৱা খাই আহোঁ এনেকৈ গাইজ ৱাৰ্মক ৰাইডৰ নিচিনাই আৰু চব আৰু জিন্দগীটো মানে কি ৱাৰ্মক ৰাইড বনাই দিছোঁ আৰু এনেকৈ পূৰা ফুল প্ৰিপেৰেশ্যন কৰাৰ পিছত ধামাকা ৰাইড মাৰিম চ' বাকী এতিয়া ধুনীয়াকৈ বেছি বগীনাথকৈ তামাম গৰম এতিয়া টেম্পাৰেচাৰ নাই বুলিও 33 ডিগ্ৰী চেলচিয়াছ চলি আছে আৰু টাইম প্ৰায় হৈ গৈছে 12টা চ' আমি মজাকৈ যাই চব গাছৰ তলত মানুহ মানে পুৰা ভৰ্তি হৈ গৈছে গাছ আৰু চায়াই মানে কি মানুহৰ এতিয়া মেইন মানে কি হেৰি হৈ গৈছে আৰু মানে জিন্দা ৰখা একদম মেইন উপায় হৈ গৈছে গছ গছনি আপোনালোকে সেইকাৰণে নাকাটবোৰ জানে না গাইজ মানুহ এখনে গছ গছনি কাটি কিনে উৎপত নোহোৱা কৰি ভাল লাগছে মাইনাটোক চাইছে আমাৰ দেখি তো মোৰ লগত আৰু দুজন আছে আমাৰ ইফালে তন্ময় আছে আৰু আমাৰ টেবলেট ভাই আছে আৰু পাছফালে আছে আমাৰ কপিল ভাই তো আমি মজাকৈ আমি চাৰু মানে NS আৰু আপাচি দুখন লৈ কিনে তো এই দুখন লৈ মজাকৈ ফালি কৰি যাওঁ এতিয়া ধুনীয়াকৈ ভোকো লাগছে গাইজ গৰেশ্বৰ মানত হয়তো ৰহি কিনে কিবা খাব পাৰোঁ কাৰণ খাৱাই নাই একো খাৱাই নাই ডাইৰেক্ট গুচি গৈছোঁ যিহে গৰম এই গৰমত কিমান বস্তু খাব যিমানে খাব সিমানে গোটাই একদম জানো গোটাই গাহে ধুই আছোঁ গোটাই ভাই পাছফালে দি গোটাই যায় টিকা ভিজি গৈছে জানিনে গাইজ টিকা ভিজি গৈছে আৰু ছেকেণ্ড হেণ্ড গাড়ীত দিলে তামাম হৈছে গাইজ এই এখন ৰোহি কাৰ এজেঞ্চি ইয়াতে মোটামুটি মই আজিৰ পৰা আপোনাৰ নাই বুলিও 1.5 বছৰমান হ'ল নেকি এনেকুৱা মানে আগত ভিডিঅ' বনাইছিলোঁ আপোনালোকে যদি চোৱা নাই তেনেহ'লে যাই চাওক ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ ধুনীয়া ডিল দিয়ে কিন্তু ডিলটো ধুনীয়া দিয়ে আৰু চ' গাইজ মোৰ পাছফালে আছে আমাৰ কপিল ভাই তো এই বহুত দিনৰ মূৰত মানে আছিল তো এইও মানে কৈ আছোঁ যে কি অলপ গা ধুব যাওঁ মই ক'লোঁ যৌতে ঘূৰি আহোঁ গাঁৱত ধুই আহোঁ নে কি গাইজ ধুনীয়াকৈ এতিয়া আমি ওলাই আহিছোঁ কপিল ভাই কেনাই মজা কেনে টেম্পাৰেচাৰ কেনে গৰম আৰু এইফালে আহি আমাৰ এখন চাইনবোৰ্ডখন ক'ত গ'লে চাইনবোৰ্ডখন ইয়াতে আছে আৰু এইটো হ'ল আপোনাৰ আমাৰ এইফালৰ পৰা আপোনাৰ BTAD মানে এৰিয়াটো
ইফালৰ পৰা ষ্টাৰ্ট হৈছে ইফালে আপোনাৰ খতম হৈছে মানে আমি ইফালে বাহিৰৰ চালিৰ পৰা আহিছোঁ আৰু এই দলংখনৰ পৰা ইফালে আপোনাৰ বিটি এৰিয়ালৈকে আৰম্ভ হৈ গ'ল গোৰেশ্বৰ মানে কি আগত আপোনাৰ গোৰেশ্বৰ পালোঁ গোৰেশ্বৰৰ পৰা আগত যাব লাগিব তো চায়া জেগা ৰখাৰ কাৰণে অলপমান ৰখিলোঁ কি ইফালে আছে কেনে গৰম হালত বেয়া গৈছে তহঁতৰ একদম হালত বেয়া গৈছে দোকানখনত পালে ৰখি দিবি পানী খাব লাগিব দোকান এখনত পালে ৰখি দিব লাগিব পানী খাব লাগিব ভয়ো দিয়ে কথাটো হৈছিও পানী তাড়াতাড়ি খাই লওঁ নহ'লে মাৰা যামে গাইছ দে চ' গাইছ ধুনীয়াকৈ আমি আহি এয়া গোৰেশ্বৰ টাউন পাই গ'লোঁ গোৰেশ্বৰ টাউনৰ মহল চাওক আজি শুক্ৰবাৰ কিন্তু শুক্ৰবাৰ মানে কি চব জেগাতে শুক্ৰবাৰ অলপ চলপ মানুহ কমি যায় কিন্তু আপোনাৰ কাৰণ কিয় জুম্মাবাৰ হৈ যায়তো তো জুম্মাবাৰ কাৰণে মানে শুক্ৰবাৰটোত মানে মানুহ কমি যায় আৰু বাকী এইখনেই হ'ল গোৰেশ্বৰ টাউন তো যোনে যোনে আহি পোৱা নাই তো আপোনালোকে কেতিয়াবা ভিজিট কৰিব এতিয়া আমি ধুনীয়াকৈ এখন দোকানত ৰখোঁ ৰ'ব ৰখি ক'ত পানী চানী খাব লাগিব ঐ ক'ত ৰখবি আই ৰখছি না থাকে ৰ'দ খোপাত ৰখো আকৌ পাগলা এনে জগলাই ভাল দেই এতিয়া গাইছ লাচ্চি মাৰিবই লাগিব আৰু যিটোহে গৰম আল্টিমেট লেভেলত গৰম পৰছি চব এইবিলাক চব লাচ্চি মাৰাত লাগি গৈছে একদম লাচ্চি নাখাবি হা উফ কি আৰাম পাইছোঁ লাচ্চিটো খাবৰ কাৰণে বাপৰে বাৰ এইফালে চাক এই স্কাই চাক না বাপ্পা উতলি আছে উতলি আছে আৰু তাৰ গাড়ী এটা থৈছি মজাকৈ লাচ্চিটো খাই লওঁ জল্দি জল্দি খাই লৈ কিনে ডাইৰেক্ট চিধাই যাওঁ কাকালৈকে আৰু বেছি হয়তো আপোনালোকে আজি বেছি চিনেমেটিক কিমান নাপাওঁৱে কাৰণ কি জাগাত যাই কিনে দি আছোঁ এই গৰমত মা কথা বুক পেটো ইচ্ছা নাই ভিডিঅ' কৰিব একদম ইচ্ছা নাই মা কথা পাগলা হৈ গৈছোঁ গৰমত থাকিব নোৱাৰি যাওক आपले चागे स्कायर कालार सालार देखा पाई दूर मैं अपने कैमेरा जो गम पासी तो गम पासी कि मैं चकुरी धुनिया देखी आसो अपने मैं मन पासी जाना आगफाले चाब पारे ओख ओख पहाड़ आछे ओख ओख पहाड़ माने हल आपनार भूटान पहाड़ काषते आछे आमार विख्यात प्लेस बगामाटी ओ मैना पिकनिकले जाबाने ओ मैना बगामाटी चाबाने तो সেই বগামাটিত आमार जाय आसो आमी डायरेक्ट प्रपार बगामाटी नहा आमी ग्रासलैंडत जाम तो अलप नहा धोने के लिए हे बकी आछे हे बड़ भाई कि कम गाइस माथा पागला आछि दे गेल मोर माथा तो पातला हो गेछि यार गरमत जीवन खासी रे হয় चुली पकछि হয় माथा मोर गरमत मैं पागला हो गेछि दे गाइस बेसि दिन नाइ आरो मोर तो ये चाक मानुगुले गरमत थाकबे नरि गोटा जोने जत पाय ताते बहि आछे हे गाइस अवस्था बया हो गेछि और এই গোৰেশ্বৰৰ পৰা ডাইৰেক্ট বগামাটি যোনটো বাহিৰৰ চাইলে তো গোৰেশ্বৰ रोड মা कसम কৈছো এনেকুৱা লেত্ৰা ৰাস্তা মানে কি কব আৰু এই ৰাস্তাটো মানে মানে আপোনালোকে কিমান বনাব চৰকাৰে হেতু হয় বাৰু চৰকাৰক দুখ দিলু নহয় চৰকাৰে কিমান বনাব মানে এইটো আপোনাৰ মেইনলি ডাম্পাৰ পুৰা চলে না ডাম্পাৰে আপোনাৰ নদীৰ পৰা যেটো বালি বা আপোনাৰ চেন কেবলটো আনাই না তো আনলি মানে কি আপোনাৰ এক লগত 20-30 খান ডাম্পাৰ যেতিয়া আইব ইমান হাই লোটত तो माने कि रास्ता तो दुर्बल हबई रास्ता तो खराब हो जाबई तो माने एनुका माने कि एटा माने हिसाबत रास्ता तो बनाबा लागबो जाते माने कि 20-30 खान डाम्पार आइलिও माने एको करबे नरे तो एनुका हिसाबत बना रास्ता तो बनाबा लागबो आपनार इटा कि रास्ता तो सेंसन हो बोली শুনছো মানে কি হল আপনার কি হেমন্ত বিশ্ব সরকার বিজেপি সরকারে এটু রাস্তা মানে সেনশন হ'ব বুলি কৈছে আপনার এটু 4 লাইন হ'ব বলে 4 লাইন বনাব ডাইরেক্ট মানে 4 লাইনৰ কাৰণে মানে এটু সেনশন হৈ ডাইরেক্ট বাহিৰৰ চাইলিটো আপনার ডাইরেক্ট বগামাটি আৰু পিকনিক প্লেস তো তাকালি মানে ধুনীয়া কাইদে ৰাস্তাটো হ'ব বলে তো ৰাস্তাটো হোৱাটো আমি কামনা কৰোঁ তো
ৰাস্তাটো হ'লে মানে আমিও ফালি ভাল লাগব কিন্তু এতিয়া যদি আপোনাৰ মানে প্ৰপাৰ ধুনীয়াকৈ মানে কি একদম পুৰা ফালি কিনে যদি আপোনালোকে মানে এই প্লেচটো যাব মানে ধুনীয়াকৈ বাইক চাইক মানে দাবেই আৰু বেছি ব্ৰেক চেক মানে নহ'লে আপোনালোকক মই ছাজেষ্ট কৰোঁ আপোনালোক ৰঙিয়া হৈ ডাইৰেক্ট ৰঙিয়া তামোলপুৰ হৈ কিনে আপোনাৰ নাগৰিজুলি হৈ গ্ৰাছলেণ্ড এণ্ট্ৰি কৰক বেষ্ট আমি যাওঁতে এনেকৈ বাৰু ৰ'দটোত মই যাম দেখাম আপোনালোকক বা আগৰ ভিডিঅ'ত মই সিটো ৰাস্তাৰে অহা ভিডিঅ' মোৰ আছে বাৰু চেনেলত আপোনালোকে চাব চাই যদি কিন্তু তেল ডিপ ইটো ৰাস্তাৰ হৈছে দেই গাইজ মা কচম কৈছোঁ আল্টিমেট তেল ডিপ হৈ গৈছে আৰু নাই বোলে মানে ৰিচেণ্টলি 2 বছৰৰ পৰাই 2 বছৰৰ ভিতৰত মানে কি নাই বোলে 4-5-6টামান তেল ডিপে হৈছে আমাৰ এইটো ৰাস্তাত কিন্তু আগতে চবচে সমস্যা আছিল তেল ডিপৰ যদি বাহিৰৰ চালি তেল ভৰাইছি যদি বাহিৰৰ চালি তেল ভৰোৱা নাই আপুনি ক'তো আপুনি তেল নাপায় আৰু মই আপোনাক কৈ দিলোঁ ক'তো চ' গাইজ আহি আপোনালোকে আৰু অলপমান আছে তো চাওক অ' মাই গড আল্টিমেট ভিউ আৰু এইফালে চাওক পুৰা একদম চ' বগামাটিত আহিলে এইটো এটা মানে মজা এটা পায় আৰু মানে ভিউ কি ভিউ চাব হা অঁ এইফালে অঁ অঁ এই চাইড দেখো না গাইজ অ' মাই গড কি ৰঙা ৰঙা ফ্লাৱাৰ্ছ ৰঙা ফুল দেখলি গাইজ কিবা বেলেগ লাগে ন এইফালে মানে কি অলপ ডেভেলপ আছে কিন্তু মানে বস্তুবিলাক মানে কাৰণ কিয় জানে এইফালে অলপমান মানে আপোনাৰ টুৰিজিমটো ইয়াতে বেছি হেৰি কৰে না আৰু আপোনাৰ মানে কি হয় ট্ৰাইবেল মানুহ হওক এনেকুৱা মানুহবিলাকে মানে আপোনাৰ টুৰিজিমবিলাকত মানে আপোনাৰ বেছি কি কৰে আপোনাৰ মানে টুৰিজিমৰ ওপৰত মানে আৰু ধৰি লওক আপোনাৰ যিবিলাক মানে কি জেগাবিলাক মানে আপোনাৰ মানে বেছিকৈ মানুহবিলাকে এট্ৰেক্টিভ হৈ যায় যাবৰ কাৰণে আহিবৰ কাৰণে তো সেইটোৰ কাৰণে মানে কি ইফালে মানে মানুহবিলাকে মানে এইবিলাকখন বস্তুত তেওঁলোকে বেছিকৈ নজৰ দিয়ে প্লাছ আৰু মানে খেল ধেমালিৰ কাৰণে এই ট্ৰাইবেল মানুহবিলাক একদম ডেঞ্জাৰ আৰু কিন্তু বহুতখিনি মানে কি এক্টিভ হয় খেল ধেমালিৰ কাৰণে তো এইফালে সেইকাৰণে মানে ডাঙৰ ফিল্ড চিল আছে আৰু এইখন আপোনাৰ হয়তো মটঙা চকৰ বজাৰ নেকি সেই মটঙা চকে নে কি বুলি কয় বা এইটো লেখা আছে দেখোন শুক্লাই এইটো শুক্লে নদী আছিল আমি যোনটো আপোনাৰ এইমাত্ৰ যে ক্ৰছ কৰিলোঁ আপোনালোকে ভিউত যে দেখিলে আমাৰ শুক্লে নদী আছিল এইটো আৰু এইটোৰ পৰা এইটো চাইডৰ পৰা আমি ইফালে গ'লে আপোনাৰ ডাইৰেক্ট আপোনাৰ মটঙা চক পায় নেকি হা আমি যাব লাগিব এইটো ৰোডেদি তো আমি যাব লাগিব এইটো বহুত দিন মানে অহা নাই সেইকাৰণে মানে অলপ কনফিউজন লাগছে কোনফালেদি যাওঁ কোনফালেদি নাযাওঁ তো এইফালে ক'ৰবাত যাব পাৰি চাগে এইটো প্লেচ এটা আছে চাগে এইটো দলংখন এই দলংখনত দি যাব পাৰি নেকি চ' কিমান দিন অহা নাই এই ৰাস্তাটো আৰু এইখিনি জেগাত গাইজ মানে যিমানে মানে ওচৰত যাই পাইছোঁ ন সিমানে মানে কি কিনে জানে পুৰা ঠাণ্ডা ফিল এটা আহি আছে মানে কি জানে গৰম যে অনুভৱেই নাই ঘৰত থাকোঁতে বা আমাৰ বাহিৰৰ চালি এইখিনি যিমান এটা গৰম আছিলে তো এইফালে মানে গৰমটো সিমান এটা নাই গৰমটো নাথাকে মানে অলপ ঠাণ্ডাটো মানে বেছিকৈ ফিল পায় যেনেকৈ ধৰি লওক ছাপ'জ এক্সাম্পল শ্বিলঙত যেনেকুৱাকৈ অলপ ঠাণ্ডা পায় শ্বিলং নাপাওঁতে তো সেনেকুৱা ঠাণ্ডা এটা পাই আহি আছোঁ তো এই আৰু শ্বিলঙত যদি নাযায় আপোনাৰ ডাইৰেক্ট আপোনাৰ বগামাটি হওক গ্ৰাছলেণ্ড হওক তো এইগিলাখনত মানে বা আপোনালোকে ভূটান চকী যাওক নহ'লে বা আপোনাৰ দাৰাগাঁও যাওক এইগিলাখনত যাওক বঢ়িয়া ঠাণ্ডা আৰু একদম বঢ়িয়া অকল মানে পিকনিক যদি যাব লাগে সেইটো নহয় এনেও যাব পাৰি অফ চিজনত ফুৰিব যাওক আৰু বঢ়িয়া গাড়ীখন লৈ যাওক যাই অলপ ফুৰি আহক ফেমিলিৰ লগত যায় কাৰণ এতিয়া ছামাৰ ভেকেশ্যন চলি আছে তো আপোনালোকে ফেমিলিৰ লগত ধুনীয়াকৈ ট্ৰিপ কৰি দিয়ক আৰু শ্বিলং যাম ৰ'ব শ্বিলং যাবৰ কাৰণে মানে প্লেনিং চলি আছে তাৰে আগত আপোনালোকে ভিউ চাওক না স্কাইখন চাওক অ' মাই গড কি আল্টিমেট লগা আছে অ' जहाँ देखो वहाँ वही पूरा क्लाउडी है और एक अलग टाइप का फील थोड़ा भगाते हैं गाड़ी को আপোনালোকৰ ভিউ নেদেখাকৈ
চকুৰ আগত পুৰা ডাঙৰ ডাঙৰ ওখ ওখ পাহাৰ আৰু আমি পুৰা মানে যিমানে নহওক যিমানে আল্টিমেট গৰম থাকে গাইজ আমি মানে কি সেই গৰমক নিৰসি হ'লেও আমাৰ একদম মেইন ডেষ্টিনেশ্যন আহি পাইছোঁ ফাইনেলি আৰু অলপমান আছে তাৰ পিছতে আমি মজাকৈ আমাৰ ফাইনেল ডেষ্টিনেশ্যন পাই যাম এইটো স্পীড ব্ৰেকাৰ মস্ত জাপ মাৰিলোঁ আৰু এতিয়া কপিলক মোবাইলটো দিছোঁ অলপ টাইম চিনেমেটিক ল'ব লাগবই আৰু এতিয়া মজাকৈ মানে কি আমি আহি গৈছোঁ আপোনাৰ গ্লাছ ষ্টেণ্ডৰ এইটো মানে এণ্ট্ৰি ফিজ দিয়া আজিকালি লোৱা কৰিছে আপোনাৰ 50 rupees আপোনাৰ বাইকৰ আৰু প্লাছ আপোনাৰ 4 টকীয়া হওক বা 2 3 টকীয়া হওক 100 rupeesকৈ লয় তো ধুনীয়াকৈ আমি এণ্ট্ৰিটো কৰি ল'লোঁ হয় এতিয়া পাছ ভিতৰত লৈছে নে নাই পাঁচ ভিতৰত দিয়া নাই দাদা পাছটো কিবা দিব না দাদা অ' দাদা পাছ দিব না কিবা নাই দিয়া দুটা আমাৰ তো এইকেইটা পাছ লৈ ল'লোঁ ধুনীয়াকৈ লৈ ল'লোঁ আৰু মজাকৈ যাই থাকোঁ ব'লক আৰু এইবিলাখন চাওক পুৰা একদম চচ্চৰ জৰ্জৰে একদম পানী পৰি আছে গাইছ পুৰা মানে ইয়াত পানী লেতেৰা আছে আজি জানো গোটেই সদায়হে আহোঁ গোটাই পানী লেতেৰা আছে পানী লেতেৰা হওক চাফা হওক গা ধুবাই লাগিব নে কি টেবলেট হা অ' বা চুলি ঠিক কৰিব নালাগে গাইছ পাছফালে চকৰি আহি আছে তো ই ৰিক্সা থাকিলে পুৰা চুলি তুলি ঠিক কৰি আছে কি যি হ'ব জীৱনটো ভাই বৰবাৰ ঠিক আছে বাকী চকলেণ্ডা নে কি চকলেণ্ডা হয় আমি তো এখন মোৰখন পুৰা গাড়ী পুৰা ফুল্লি হিট হৈ গৈছে আৰু এইফালে মইনা চইনা আহাৰ আছে দেই আমি পুৰা নাচবা লাগব হেণ্ডলত গা চা ধুবা লাগব এই কটি পাতা গৰমতো মানুহ আছে দেই মা কচাম কৈছো ৰ গাড়ীখন ভৰি পাৰ্ক চাই লওক গৰমত থাকবে নোৱাৰি কিনে চায়াত আহি গৈছো আৰু এইফালে ড্ৰেছ চেছ বঢ়িয়াকৈ লগাই লৈছো এতিয়া গা ধুব লাগিব গেঞ্জি হাফ পেণ্ট চাফ পেণ্ট মস্তিকে লগাই লৈ পুৰা ফুল জাপে জাপে গা ধুব লাগিব নে কি দোষ কপিল দোষ দিয়া ইফালে আমাৰ চণ্ডে আছে অলপ আমি অলপ ৰেষ্ট লৈ লৈছোঁ দেই কাপোৰ চাপোৰ পিন্ধি কিবা আছে যদি দেখা নাপায় আপোনালোকে আওকাণ কৰিব আৰু কিবা যদি আছে দেখা আৰু গৰমত অৱস্থা বেয়া হৈ গৈছে গাইজ ধুনীয়াকৈ ড্ৰেছ চেছ কৰি ল'লোঁ আমি এতিয়া আপোনালোক দেখাইছোঁ এই ড্ৰেছটোত আপোনালোকে দেখা পাইছে এতিয়া মস্তিকে আমি ইফালে চুইমিং পুলত আহি গ'লোঁ প্ৰকৃতিক চুইমিং পুল তো এটা ধুনীয়াকৈ মস্তিকে গা ধুব লাগিব তো ইয়াতে থৈ দিম দেখাল হেলমেট মজাকে ধুনীয়াকে গা চা ধুই কিনে আপোনালোক লগ পাই আছো এতিয়া মানে বহুত ঠাচ চাক না পানীৰ অ' মাই গড কি আল্টিমেট ধাৰ কেনে ধাৰ এটা এইফালে চাওক কপিলৰ অৱস্থা চাওক তো আমি ধুনীয়াকৈ ৰেষ্ট লৈ পুৰা ফুল এনজয় আৰু কেনেকে নাই কি কৰোঁ কেমেৰা গাইজ আমি গাইজ গাইজ পানী এনে বহুত বেয়া এই পানী গুচি যাব আমি মজাকে মানে কি পইচা মানে কি পুৰা বাচিলোঁ আৰু মস্তিকে মানে গাড়ী চাড়ী ধুনীয়াকৈ ধুলোঁ ৰ'ব এইফালে এখন ধুই আছোঁ আৰু এখন বঢ়িয়াকৈ ধুই কিনে শুকাই দিছোঁ আৰু এইফালে মানুহ চাক পুৰা ভৰ্তি হৈ আছে আৰু আমাৰ এইফালে পুৰা পেট পাৰি ঘুমাইছি তিনো ময়ো ঘুমে উঠি আহিছোঁ এই গাইজ বম আৰাম লাগছে আৰু কি ক'ব আল্টিমেট এটা লাগছে আৰু মানে কি ইমান গৰমৰ মাজতো আহি কিনে এটা গা চা ধুই আৰু গাইজ কিবাকৈ মানে কি মোবাইলটো আহি কিনে এয়া জেচিকে আপোনাৰ পাকঘৰত আমি ধুনীয়াকৈ মোবাইলটো চাৰ্জ দিব লগা হ'ল চাৰ্জ দিলোঁ ধুনীয়াকৈ অলপ টাইম চাৰ্জ হ'ল কিবাকৈ ঘৰ যাই কিনে পাম এতিয়া মানে কি জাষ্ট আপোনালোক আপডেটটো দিবৰ কাৰণে ধুনীয়াকৈ মানে ব্লগটো কৰিলোঁ এতিয়া ধুনীয়াকৈ ঘৰত যাই কিনে আপোনালোক মই লাষ্ট ব্লগটো এণ্ড কৰি আছোঁ মানে মোবাইলটো একদম চাৰ্জ এইখিনি ধুনীয়াকৈ ঘৰটো যাই লওক তাৰপিছত আপোনালোক কৈ আছোঁ দিয়ক বাই বাই ভাত ধুনীয়া ভাতকেইটা খালোঁ এইখন চাই লওক আপোনালোকে এইফালে মটৰ চকৰ পৰা আহিলে আপোনাৰ ৰঙিয়াল লাইনত এইখন পাই যাব